এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আজিকালি মোৰ ছোৱালীৰ লগত মই ভিডিঅ' এনেদৰে আৰম্ভ কৰিবলগীয়া হৈছে কালি মানে আমাৰ ঘৰত আছিলে ভোগৰ চাউল ভোগৰ চাউল গতিকে অলপ ভিডিঅ' কৰি ৰাখিছোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ গতিকে ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু তুমি কি চাই আছা আজি 12 তাৰিখ আজি আমাৰ ঘৰত আছে ভোগৰ চাউল মানে মই জনাত ভকতৰ চাউল বুলিও কোৱা হয় আৰু আজি যিহেতু বতৰ অকণমান ডাৱৰীয়া গতিকে সোনকালে কামসমূহ আৰম্ভ কৰি দিয়া হৈছে ভাত বনোৱা বাৰু ৰাতিয়ে হয়গৈ খোৱা মেলাবিলাক আৰু আজি ভকতসকলক মানে এসাঁজ খাবলৈ মতা হয় ভকতৰ কাৰণে ভিতৰত বনোৱা হয় পাকঘৰত আৰু আমাৰ কাৰণে বাহিৰতে বনোৱা হৈছে খুৰীহঁতে বনাবলৈ যোজা কৰিছে ভকতসকল অহাৰ পিছত বাহিৰতে সৰুকৈ খিঙৰ সভা বুলি কয় সৰুকৈ পাতে তাৰপিছত তেওঁলোকক ভিতৰত পাকঘৰত খাবলৈ দিয়া হয় আৰু আমিও বাহিৰত খোৱা মেলা কৰোঁ ভকতসকল আহিলে তেওঁলোকে জুই কাষত বহি আছে যিহেতু বতৰ ডাৱৰীয়া আৰু এতিয়া সভাখন আৰম্ভ কৰিছে আৰু বাহিৰতে সভাখন কৰিবলৈ পিঠাগুৰি লোৱা হয় ৰাতিয়ে হ'ল দেখিছেনে বতৰো বেয়া যিহেতু সেইকাৰণে সোনকালে সকলোবিলাক কাম কৰিছে আৰু ভকতসকলে গায়ন গাবলৈও যাবলৈ আছে সেইবাবে গতিকে কেমেৰা কোৱালিটি বেয়া হয়তো মানে ভিডিঅ'বিলাক ক্লিয়াৰ নহ'ল আপোনালোকে বেয়া নাপাব আপোনালোকক দেখুৱাবলৈকে মই অকণ ভিডিঅ' কৰি থৈছিলোঁ কেমেৰা কোৱালিটি বেয়া হ'লেও গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ